বাতৰিটো প্ৰকাশ কৰি আমাক সহায় কৰি দিলে আমিতো নাজানো কোনখন ডিস্ট্ৰিক্টৰ ওপৰত কাঢ়া নজৰ ৰাখিব লাগে বাতৰিটো আমাক সহায় কৰি দিলে যে আমাৰ চৰকাৰখনে এনইপি ইমপ্লিমেন্টেশ্যন আৰম্ভ কৰিছে আৰু পূৰ্বৰ এলিমেন্টাৰী এডুকেশ্যন ডিপাৰ্টমেন্ট আৰু সেকেন্ডাৰী এডুকেশ্যন ডিপাৰ্টমেন্টক আমি মাৰ্জ কৰি স্কুল এডুকেশ্যন ডিপাৰ্টমেন্ট বা বিদ্যালয় শিক্ষা বিভাগ আমি কৰিলো আৰু বিদ্যালয় শিক্ষা বিভাগৰ অধীনত আমি বিদ্যালয় শিক্ষা এটা সংগঠিত ৰূপ দিয়াৰ কাৰণে চেষ্টা কৰিছো মূলতঃ বিদ্যালয় বুলি ক'লে বা বিদ্যালয় শিক্ষা বুলি ক'লে বিদ্যালয় শিক্ষাৰ্থী শিক্ষক এই তিনিটা কথা বুজো আৰু শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰখনে খুব প্ৰএক্টিভলি আমি কাম কৰি আছো আমাৰ ভেকেন্সি সমূহ আমি যাতে সময়মতে ফিল আপ কৰিব পাৰো তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছো আৰু ইতিমধ্যে এইখন চৰকাৰ অহাৰ পাছত 20,000ৰ অধিক শিক্ষক নিযুক্তি কৰিব তাৰ লগত এতিয়া নতুনকৈ পুনৰ প্ৰায় 12,000 শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিবলৈ গৈ আছো বিদ্যালয়ত শিক্ষা দান বিদ্যালয়সমূহৰ মনিটৰিঙৰ কাৰণে আমাক এটা ব্যৱস্থা লাগে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে বিদ্যালয় এখনত যেতিয়া এজন শিক্ষক অৱসৰ গ্ৰহণ কৰে অৱসৰ গ্ৰহণ কৰাৰ পাছত পদটো খালী হ'ল বুলি পিছত আমালৈ খবৰটো আহে পিছত যেতিয়া আমালৈ খবৰটো আহে নিযুক্তিৰ প্ৰক্ৰিয়াটো জটিল নিযুক্তিৰ প্ৰক্ৰিয়াটোত আমাক 6 মাহৰ পৰা এবছৰ পৰ্যন্ত সময় কেতিয়াবা লাগি যায় আৰু আমি এজনকৈ কেতিয়াও নিযুক্তি কৰিব নোৱাৰো আমি ইন এ লট আমি এটা বেটছত আমি নিযুক্তি প্ৰক্ৰিয়া কৰিব লগা হয় গতিকে কেতিয়াবা 6 মাহলৈ কেতিয়াবা এবছৰলৈ আমাৰ যিসকলে অৱসৰ গ্ৰহণ কৰে তেওঁলোক থাকি যায় তেওঁলোকৰ কৰাৰ পাছত পোষ্টটো ভেকেন্ট হৈয়ে থাকে এতেকে আমি আগতীয়াকে ইন এডভান্স যে অহা মাহত আমাৰ কিমান বিদ্যালয়ত কিমান শিক্ষকে অৱসৰ গ্ৰহণ কৰিব তাৰ আগতীয়া তথ্য আমাক লাগে আৰু আজি আমি আপোনালোকক দেখুৱাম যে আমি সেই আগতীয়া তথ্য আহৰণ কৰাৰ ব্যৱস্থাও এই আমাৰ শিক্ষা সেতু এপটোৰ জৰিয়তে আমি কৰিছো বহু সময়ত এনেকুৱা হয় যে বিভিন্ন ধৰণৰ বিভিন্ন সময়ত যেতিয়া শিক্ষক নিযুক্তি হৈছিল এজন শিক্ষক তেওঁ অসমীয়া মাধ্যমৰ শিক্ষক কিন্তু তেওঁৰ কিবা কাৰণত প্লেচমেন্টটো পোষ্টিংটো হ'ল এখন বেংগলী মাধ্যমৰ স্কুলত সো লেংগুৱেজৰ এটা প্ৰব্লেম হয় এতেকে সেই শিক্ষক শিক্ষয়িত্ৰী গৰাকীৰ কি বিষয় মানে তেওঁৰ মাতৃভাষা কি সেইটো আমি জানিব বিচাৰিছো মাতৃভাষাৰ উপৰঞ্চি তেওঁ আৰু কিবা বেলেগ ভাষা জানে নেকি আজি কোনোবা এজন ছাত্ৰৰ বা কোনোবা এজন শিক্ষকৰ তেওঁৰ মাতৃভাষা বড়ো কিন্তু তেওঁ টেটত তেওঁ L1টো অসমীয়া এতেকে তেওঁ অসমীয়া মাধ্যমৰ স্কুল এখনত তেওঁ নিযুক্তি পাইছে ওচৰতে এখন বড়ো মাধ্যমৰ স্কুল আছে তাত কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শিক্ষকৰ নাটনি আছে বা আন এখন স্কুল আছে অসমীয়া মাধ্যমৰ স্কুল কিন্তু ছাত্ৰ ছাত্ৰীসকল বড়ো ভাষী এতিয়া আমাৰ হাতত যদি তথ্য থাকে যে এইখিনি শিক্ষক যদিও তেওঁলোকৰ L1 assamese তেওঁলোকে অসমীয়া মাধ্যমৰ ছাত্ৰ শিক্ষকতা কৰাৰ কাৰণে তেওঁলোক যোগ্য কিন্তু এডিশনাল তেওঁলোকৰ বড়ো ভাষাৰ জ্ঞান আছে এতেকে বড়ো ভাষী ছাত্ৰ ছাত্ৰী থকা মানে স্কুলত যদি তেওঁলোকক নিযুক্তি দিয়া যায় ছাত্ৰ ছাত্ৰীসকল বেনিফিটেড হ'ব গতিকে চাহ বাগিচা অঞ্চলত এখন বিদ্যালয় আছে তাৰে ছাত্ৰ ছাত্ৰীসকলৰ ঘৰুৱা ভাষা চাদ্ৰী তেওঁলোকে বাগানীয়া ভাষা কয় কিন্তু যেতিয়া আমি তাত মূলসূত্ৰে অসমীয়া ভাষী শিক্ষক এজন দিওঁ বহু সময়ত তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ লগত কথোপকথনত তেওঁলোকে ৰিলেট কৰিব নোৱাৰে কিন্তু আমাৰ হাতত যেতিয়া তথ্য আছে যে এই বিদ্যালয়খনৰ হেবিটেড লেংগুৱেজটো অমুক সেই হেবিটেড লেংগুৱেজটোৰ ওপৰত পাৰদৰ্শিতা থকা শিক্ষক এজনক আমি তাত যদি পোষ্টিং দিওঁ তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব এই ব্যৱস্থাটো আমি ইয়াতে গ্ৰহণ কৰিছো তাৰোপৰি আমাক এনইপিয়ে কৈছে যে কাৰিকুলাৰ এণ্ড কো-কাৰিকুলাৰ এক্টিভিটিজৰ ওপৰত গুৰুত্ব দিব লাগে আজি কিছুদিন আগত আমি শিক্ষক বঁটা যেতিয়া দিছিলো শিক্ষক বঁটাত আমি বঙাইগাঁৱৰ এজন শিক্ষকক বঁটা দিছিলো নামটো আছিল মৰমজ্যোতি বৰা কিন্তু তেখেতক বঁটা
দিয়াৰ কাৰণটো তেখেতৰ স্কলাষ্টিক বিদ্যায়তনিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কাৰণে নহয় তেখেতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সংগীত শিকোৱাত যি ভূমিকা গ্ৰহণ কৰিছে মিউজিক তেওঁ শিকাইছে আৰু এইটো মিউজিক এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত খুবেই জনপ্ৰিয় হৈ গৈছিল গতিকে তেওঁ মিউজিক শিকাইছে কিন্তু তেওঁ মিউজিক টিচাৰ নহয় তেওঁ হিন্দী টিচাৰ আছিলে তেওঁ মিউজিক টিচাৰ নহয় কিন্তু মিউজিক শিকাইছে অৰ্থাৎ এই শিক্ষকজনৰ যি এডিশ্যনেল প্ৰফিচিয়েঞ্চি আছে সেই প্ৰফিচিয়েঞ্চিটো আজি আমাৰ হাতত চৰকাৰৰ ঘৰত তথ্য নাই কিন্তু এতিয়া আমি শিক্ষা হেতু এই এডিশ্যনেল প্ৰফিচিয়েঞ্চিটো আমি ইয়াতে আমি ৰেকৰ্ড কৰিছো অৰ্থাৎ শিক্ষক এজনৰ হবি কি কোনোবাই খেলা ধূলাত কাৰোবাৰ হবি আছে কাৰোবাৰ ফিজিকেল এডুকেশ্যনত আছে কাৰোবাৰ মিউজিকত আছে কাৰোবাৰ ডান্সত আছে কাৰোবাৰ এনভাইৰনমেণ্টৰ ওপৰত আছে গতিকে এই কথাখিনি জানিলে তেওঁলোকক আমি সেই ধৰণে এছিষ্টো কৰিব পাৰিম আৰু তেওঁলোকৰ পৰা আমি সুবিধাখিনিও আমি ল'ব পাৰিম আৰু তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক